আজি আমি কিছু কথা পাতিম এলেহুৱা মানুহৰ বিষয়ে। বহু মানুহৰ বহু কিছুমান বেয়া গুণ থাকে, কিছুমান আকৌ ভাল গুণো থাকে। গতিকে আজি মই ভাবিলো যে এনেকুৱা কেইটামান ৰাশিৰ বিষয়ে আলোচনা কৰো, যিকেইটা ৰাশিৰ মানুহবিলাক আচলতে বহুত বেছি এলেহুৱা হয়। তেওঁলোকে অকমান বেলেগক আচলতে আদেশ দি বেছি ভাল পায়। অফিচাৰ লেভেলৰ কামবিলাকতো ঠিকেই কৰিব, আদেশ বেলেগক খুব দিব, কিন্তু নিজে যদি কষ্টকৰ যদি কাম হয় সেইবিলাক কৰিবলৈ তেওঁলোকৰ একেবাৰে মন নাথাকে। বহুত বেছি এলেহুৱা স্বভাৱৰ বুলি ক'ব লাগিব। কাম তেওঁলোকে ইমান বেছি সময়মতে কৰাৰ আচলতে ৰুল এইসকল ব্যক্তি আচলতে বনাব নোৱাৰে। মুঠতে আজি ভিডিঅ'টো বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব বুলি মই ভাবো, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু মই ডাইৰেক্টলি আজি আচলতে ভিডিঅ'টোৰ মূল বিষয়টোলৈ আহি যাব বিচাৰিম। আৰু মই প্ৰথমতে আচলতে আজি ভিডিঅ'টোৰ আৰম্ভণিতে কোৱাৰ দৰে সকলো মানুহৰে এটা ভাল গুণ থাকে, এটা বেয়া গুণ থাকে। পজিটিভ আৰু নেগেটিভ দুইটা বস্তুৱে আচলতে এজন মানুহৰ গাত আচলতে থাকিব। মোৰ ওচৰতো হয়তো কিছুমান পজিটিভ দিশ থাকিব পাৰে, কিছুমান হয়তো মোৰ ওচৰতো নেগেটিভ পইণ্ট থাকিব পাৰে। মই নকওঁ যে একেবাৰে 100% পাৰফেক্ট, কোনো মানুহ আচলতে 100% পাৰফেক্ট হ'ব নোৱাৰে। গতিকে প্ৰথমটো মই ৰাশিৰ ফালে আগবাঢ়িব বিচাৰিছো, যিটো ৰাশিৰ মানুহবিলাক আচলতে বহুত বেছি এলেহুৱা বুলি ধৰা হয়। তেওঁলোকে ডিচিপ্লিন যিটো বস্তু, সেই ডিচিপ্লিন আচলতে মেইনটেইন কৰিব নোৱাৰে। সদায় তেওঁলোকে একেবাৰে এগ্ৰেছিভ মুডত যায়। প্ৰথম অৱস্থাত একেবাৰে তেওঁলোকে ভাবে যে আমি এইটো কাম কৰিমেই কৰিম, একেবাৰে ডেইলি ৰুটিন বনাই লয় তেওঁলোকে, আমি এইটো কাম কৰিবই লাগিব সদায়। কিন্তু একেবাৰে লাষ্ট মমেণ্টত এনেকুৱা হয় যে তেওঁলোকে হয়তো সময়মতে ৰাতিপুৱা শুইয়ে নুঠিলে, বা যিটো কাম কৰিম বুলি ভাবিছিলে বেলেগ ফালে তেওঁলোকৰ মনটো গুচি যায়, যিটো নেকি কাম ৰখি যায়। বা একেৰাহে আচলতে তেওঁলোকে যদি ৰুটিন ফল' কৰিম বুলি ভাবেও 5 দিন 6 দিন কৰে, তাৰ পাছত যিটো এমাহৰ কাৰণে ফল' কৰিম বুলি ভাবিছিলে ৰুটিন, সেইটো আচলতে ফল' কৰিব নোৱাৰে। প্ৰথম ৰাশিটো হৈছে মীন ৰাশিৰ। আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আচলতে 12টাকৈ ৰাশি আছে, তাৰে ভিতৰত আটাইতকৈ বেছি এলেহুৱা ৰাশিৰ ভিতৰত আচলতে মীন ৰাশিক ধৰা হয়। এই মীন ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি এলেহুৱা। সময়মতে তেওঁলোকে ইমান বেছি কিন্তু কাম কৰিব নোৱাৰে। বেলেগ মানুহক আদেশ দি বা বেলেগৰ খটুৱাই আচলতে এইবিলাক মানুহে বেছি কাম কৰা দেখুওৱা যায়। আৰু এই মানুহবিলাকে আচলতে ব্যৱসায় ক্ষেত্ৰত হওক বা চৰকাৰী চাকৰি হলে অকমান টপ ৰেংকৰ জব কৰিলে আচলতে ভাল ফল আচলতে পোৱা দেখা যায়। যদি তেওঁলোকে অকমান ল' লেভেলৰ কাম কৰে, তেনেহলে এইবিলাক মানুহ কিন্তু বহুত বেছি ডিপ্ৰেছনত যোৱা দেখা যায়, বা মেণ্টেলি তেওঁলোক বহুত বেছি আচলতে ডিষ্টাৰ্ব থাকে, বা ইমান বেছি তেওঁলোক আচলতে সুখী নহয় তেওঁলোকে কাম কৰিলেও। এনেকুৱাই আচলতে আটাইতকৈ বেছি এলেহুৱা ৰাশিৰ তালিকাত আচলতে 1 নম্বৰত মীন ৰাশিক ধৰিলে কোন ধৰণৰ মই নাভাবো যে ভুল হ'ব। কাৰণ মীন ৰাশিৰ যিবিলাক জাতক জাতিকা, এই মানুহবিলাক আচলতে বহুত বেছি এলেহুৱা বুলি আমি আচলতে গম পাইছো বা ৰিচাৰ্চ কৰি আচলতে জানিব পৰা গৈছে। তাৰ পাছতেই মই আৰু এটা ৰাশিৰ ফালে আগবাঢ়িব বিচাৰিম। এই ৰাশিৰ মানুহবিলাকো আচলতে বহুত বেছি এগ্ৰেছিভ। প্ৰথমতে একেবাৰে জুইৰ দৰে তেওঁলোক জলি মানে কাম কৰিবলৈ যাব, কিন্তু দুদিনমান বা কেইদিনমান যোৱাৰ পাছতে এই মানুহবিলাকে তেওঁলোকৰ যি টাইম মেনেজমেন্ট, এইটো আচলতে একেবাৰে ফল' কৰিব নোৱাৰে, যাৰ কাৰণে বহুত বেছি এইবিলাক মানুহ প্ৰব্লেমতো পৰা দেখা যায়, বা তেওঁলোকৰ অকমান কিছু পৰিমাণে সমস্যা হোৱা দেখা যায়। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। আৰু কুম্ভ ৰাশিৰ মানুহবিলাকৰ ভাল পইণ্টটো হৈছে যে এইবিলাক মানুহে আচলতে সকলো মানুহৰ লগতে মিলি যাব পাৰে, কিন্তু বেয়া দিশটো হৈছে যে তেওঁলোকে সময়মতে নিজৰ কামবিলাক আচলতে কৰিব নোৱাৰে। কৰবাত নহয় কৰবাত যেন তেওঁলোক ৰখি যায়, আজি কৰো নে নকৰো তেনেকৈ ভাবি। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।